Hey guys, মই এতিয়া গছৰ ওপৰলৈ উঠি গৈছোঁ। মই জঁপিয়াবলৈ মই গছৰ ওপৰত উঠি লৈছোঁ। এতিয়া গছৰ ওপৰৰ পৰা জঁপিয়াবলৈ লৈছোঁ। এতিয়া মোৰ ওচৰত একেবাৰে টাইম নাই। ৰাইজৰ বিপুল দাবীত মই আজি জঁপিয়াবলৈ উঠি আহিছোঁ গছৰ ওপৰলৈ। গাইছ এইটো গছ কিমান ওখত আছোঁ মই এতিয়া জঁপিয়াই দিম চাব দেই গাইছ। বাচি গ'লোঁ। ৰাইজৰ বিপুল দাবীত মই জঁপিয়ালোঁ। যেনে তেনে বাচি গ'লোঁ বাৰু, ভগৱানে বচাই দিলে। আকৌ নেক্সট টাইম মই এনেকুৱা ডেঞ্জাৰ ভিডিঅ' कौन है ये लोग? कहां से आते हैं? আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক এটা মাৰি দিয়ক, লগালগ শ্বেয়াৰ কৰি দিয়ক মোৰ ভিডিঅ'টো। যিমান পাৰে সিমান কি কৰিব লাগে কৰি দিয়ক। আৰু মানে মাইকী মানুহে পানীত জঁপিয়াই যদি ভাইৰেল হ'ব পাৰে, আমি গছৰ ওপৰত জঁপিয়াই কিয় ভাইৰেল নহয়? এইটো মোৰ এটা প্ৰতিবাদ, মানে মোৰ খং। তো আপোনালোকে দেখিছে নহয়, মই এতিয়া গছৰ ওপৰত আকৌ এবাৰ জঁপিয়াব লাগে যদি চাওক। জঁপিয়াই দিছোঁ মই, হ'লেও নাই মৰা, বাচি আছোঁ। বচা আগতে যাতে মই দেখি যাওঁ মোৰ ভিডিঅ'টো ভাইৰেল হ'ব লাগে যাতে। আজিৰ দিনটো মানে কি কৰিম আৰু, ঘৰৰ ভিতৰতে সোমাই একদম বৰিং হৈ গৈছোঁ মানে। তাৰপিছত মই এতিয়া অলপ ঘূৰিবলৈ ওলাই আহিছিলোঁ। তো আপোনালোক মই আমাৰ এইফালে পাণৰ খেতিটো মানে অলপ পপুলাৰটো অলপ বেছি, মানে আমাৰ এইফালে পাণৰ খেতি কৰি মানে মানুহে কি বুলি ক'ম এতিয়া, এইটো অলপ শিকাই দেচোন। তো আমাৰ উজনিৰ ফালে মানে পাণৰ খেতিটোক অলপ বেছি প্ৰাধান্য দিয়ে। মানে এটা আছে হা, গাহৰিটো মানে এটা ডাঙৰ হ'লে প্ৰায় 20-22 হাজাৰ টকা পাম আৰু। কিন্তু মোৰ নহয়, বেলেগৰ হয়। তো চাই লওক পাণ গছবিলাক, এইফালে পাণ ছিঙি আছে আমাৰ মোৰ লগৰ এজনে, আৰু মই ইয়াত আহি পিনে ভিডিঅ' বনাই আছোঁ। ক'ত গ'ল মোক কেমেৰা ফ'কাছ ল'ব পৰা নাই। হে না, ইমান ওপৰত উঠি পিনে কেনেকৈ পাণ ছিঙি আছে চাওক। ই যদি ভাইৰেল নহয় আৰু কোন ভাইৰেল হ'ব আপোনালোকে নিজে কওক। আৰু চাওক পাণবিলাক চাওক না, এইবিলাকে পাণ মানে লখিমপুৰ, যোৰহাট, ডিমাপুৰ, তাৰপিছত ক'ত যায় তেজপুৰ। এইটো চাওক গছৰ গুৰিটো চাওক না কেনেকৈ গৈছে। এইটো কিমান ওখৰ পৰা পাণ ছিঙিবলৈ এইডাল জখলা হয়। পাণ ছিঙিবৰ কাৰণে এইডাল ইউজ কৰা হয়, এইডাল জখলাডাল। ইয়াত দুফালে দুটা ভৰি দি লয়, এনেকুৱাত দুফালে দুটা ভৰি দিয়ে মানে ওপৰলৈ এখাপকৈ উঠি যায় আৰু চাওক কিমান ওখত পাণ ছিঙিছে। এইটো বস্তাটো নীলা বস্তাটো দিছে তাত ছিঙি আছেগৈ। তো এইবিলাক পাণ মানে আমাৰ এইবাৰ এনেকৈ ছিঙি পেলাই ছিঙি জাপি পেলাই পাতত দি, তো কেনেকৈ জপা হয় আপোনালোকক দেখাব লৈ যাওঁ, ৰ'ব আপোনাক দেখাই আছোঁ। এই টাইম নাই। তো গছৰ পৰা পাণখিনি ছিঙি আনি পেলাই এনেকৈ জপা হয়। এনেকৈ একগুচিত 20 কিলাকৈ থাকে, এনেকৈ জুকিয়াই এতিয়া পাণটো ছিঙিছে, পিছলৈ দেখাম। তাৰপিছত এনেকৈ কলপাত পাৰি মানে পাতত দি বজাই লৈ যায়। আৰু সেইবিলাক পানেই হ'ল লখিমপুৰ, যোৰহাট, ডিমাপুৰ, এইফালে লখিমপুৰ, যোৰহাট, ডিমাপুৰ, তাৰপিছত মণিপুৰ, একেবাৰে নামনি অসমলৈকে, নামনি উজনি গোটেই অল অভাৰ অসমত মানে পাণবিলাক যায় মানে। আমাৰ ইয়াত মানে এখন বৃহৎ ডাঙৰ পাণৰ বজাৰ আছে। তো অসমৰ ভিতৰত ডাঙৰ বুলিয়ে ক'ব পাৰি। পাণৰ বজাৰখনৰ নাম হৈছে উৰিয়ামঘাট। তো উৰিয়ামঘাটৰ পৰাই পূৰা অসমৰ চুকে কোণে পাণবিলাক যায় মানে। যেনেকৈ অসমত মানে আৰু এইটো কোণৰ পৰা এইটো কোণলৈকে পূৰা পাণবিলাক ইয়াৰ পৰাই যায় বুলি ধৰিব পাৰে। আৰু বেলেগ সৰু জেগাৰ পৰা যায়। তো ইয়াৰ পৰা যিমান পাণ নিয়ে মানে তাৰ পৰা বেলেগ জেগাৰ পৰা ইমান এটা পাণ নিব নোৱাৰে। তো আপোনালোকক এইবিলাকে দেখাই আছোঁ আৰু দিনটোৰ ভিতৰত কি কৰি আছোঁ, মানে বাৰীৰ ভিতৰত ঘূৰি আছোঁ। আৰু বেলেগ আৰু কামনো কি, আৰু মোৰ কাম আৰু নে কি কয়। হেই গাইছ, মই গছৰ পাত খাবলৈ আহিছোঁ। ভোকত আছোঁ, মই মৰি আছোঁ, একো খাবলৈ পোৱা নাই আজিৰ দিনটো। চাওক মই এতিয়া গছৰ পাত কেনেকৈ ছিঙি খাই দিম চাওক। চাওক মই গছৰ পাত খাইছোঁ, কিমান মজা হৈছে চাওক না। গছৰ পাত খাইছোঁ মই, আপোনালোকেও খাব পাৰে কেতিয়াবা চেষ্টা কৰিলে। আচলতে ৰিয়েলটো মানে গছজোপা পাতটো খায়েই আচলতে মই এনেই দেখাই মানে গছজোপা পাতটো খায়েই আচলতে গছজোপা পাতটো খায়েই মানে আচলতে গছজোপাৰ নাম হ'ল মছলা পাত হয়। তো তামোলৰ খাই মানুহবিলাকে ভাল লাগে। আমাৰ বাৰীত আছে মানে কি বস্তু জানো, এইটো অভাৰ হৈ গ'ল ন, অলপ অভাৰ হৈ গ'ল মানে, কেতিয়াবা অভাৰ হৈ যায় মই। তো এজোপা চাই লওক গছজোপা, এই পাতবিলাক মানে খায় মানুহবিলাকে। মালটো ভাল আছে, মিঠা আচলতে এজোপা খোৱা পাতে হয় দেই। ভাবি নল'ব এনেই বেলেগ গছৰ পাত খাই দেখাইছোঁ বুলি। মোৰ একো এনেকুৱা প্ৰতিভা নাই। মোৰ ওচৰত এনেকুৱা গছৰ পাত খাই দিব পৰা মোৰ প্ৰতিভা এতিয়ালৈকে হোৱাই নাই।